खुलुमबाय प्राइम 24 हेडलाइन्सआव आं रमेन बर'। 27 आगस्ट खालार खालि गयबारि बिपिएफ ब्लक कमिटिनि मावखुलियाव मोनसे गाजा गोमजायै मेल जानानै थाङो। बे मेलाव बिजेपि आरो आसुनिफ्राय गासै 178 सोद्रोमाफोरा बिपिएफ राजखान्थि हान्जायाव जयेन जाफैयो। बे मेलाव गाहाय आलासि महरै नुजाफैयो बिटिसिनि बारग' चिफ हाग्रामा महिलारि बिथाङा बे मेलाव खौरांगिरिफोरनि सिगाङाव फोरमायदों दि थांनाय 27 जानुवारि खालार खालि बिटिआर गोरोबथा जानाया बर' हारिखौ फोजोबस्रांनायनिसो मोनसे गोरोबथा। लोगोसे बिपिएफ राजखान्थि दोलोआ 25,000 भटार्सजों देरहासार जागोन होनना बुंदों गयबारि बिपिएफ ब्लकनि गाहाय नेहाथारि जारमल ब्रह्मआ। तामुलपुर जिल्लार ভিতৰত গয়বাৰী সমষ্টি বিটিসি গয়বাৰী সমষ্টি এসটি হিচাপ এই সমষ্টিৰ ভিতৰত থকা আমাৰ বিজেপিৰ নেতা আমাৰ ৰামচৰণ ডেকা আমাৰ প্ৰাৰ্থীক যোগদান কৰিলে। ইয়াৰ লগতো আৰু বহুতো কৰ্মী বিজেপিৰ কৰ্মীসকলে আমাৰ প্ৰাৰ্থীত আজি যোগদান কৰিলে। এইটোকে আমি আজি আদৰি লৈছোঁ আৰু ইয়াৰ লগতে গয়বাৰী সমষ্টিৰ ভিতৰত থকা আমাৰ প্ৰাক্তন আছু নেতা বহুত নেতা সোমালে আৰু কৰ্মীসকলেও আছে। আমি এইবোৰকো আমাৰ দলত আদৰি লৈছোঁ। তো সেইটো দেখি এইবাৰ গয়বাৰী সমষ্টিত আমাৰ বিপিএফ দল জিকাটো 100% হৈ গ'ল। ইয়াত কোনো ডাউট নাই। প্ৰমোদ বড়ো যে ইয়াৰ পৰা জিকিব এইটো কিবা নাই, চেম্বল মানে কিবাটো আমি দেখিবলৈ পোৱা নাই। মুঠতে বিপিএফ দলে জয়ী হ'ব এই সমষ্টিৰ পৰা। আমি দেখিছোঁ, শুনিবলৈ পাইছোঁ, আমি ইয়াত আহি পেলাই আমি শুনিবলৈ পাইছোঁ যে প্ৰমোদ বড়োক জিকাবৰ কাৰণে কিছুমান এই অঞ্চলৰ বিজেপি কৰ্মীসকলে আলোচনা কৰিছে যে আমাৰ বিজেপিৰ যিখিনি ভোটাৰ আছে এইটো আমি প্ৰমোদ বড়োকে দিম বুলি এনেকুৱা প্ৰচাৰ চলাইছে ভিতৰে। তথাপিও বিজেপি আৰু ইউপিএফএল একেলগে থাকিলেও আমাৰ বিপিএফ দলক হাৰাব নোৱাৰে। প্ৰমোদ বড়ো হাৰাটো খাটাং হৈ গ'ল এই গয়বাৰী সমষ্টিত। আৰু মই আজি দিনতো ককলাবাৰী সমষ্টিত মই মিটিং কৰি পেলাই আহিছোঁ। তাতেও মানে প্ৰমোদ বড়োৱে হাৰি আছে। তাতে দুটা সমষ্টিত খেলিছে, এই দুটা সমষ্টিতে হাৰিব। আৰু বিটিচিত ইউপিএফএল চৰকাৰ বনাব নোৱাৰে, আমাৰ বিপিএফ দলে চৰকাৰ বনাব। এই বিটিআৰ চুক্তিত মই যোৱাকালিৰ কথা নহয় বা আজিৰ কথা নহয়, ডেইলি কৈ আছোঁ মই যে বিটিআৰ চুক্তিত অকল এনডিএফবি 4টা বোৰ্ডে যিটো শান্তিৰ নামত চুক্তি কৰিলে সেইটো খুব ভাল হৈছে। সকলোৱে আদৰি লৈছোঁ। অকল বড়ো নহয়, বেলেগ জনগোষ্ঠীও ভাল পাইছে। অসমীয়াই হওক বা বেংগলীয়ে হওক বা গাৰো ৰাভা সকলোৱে ভাল পাইছে। এনডিএফবি 4টা বোৰ্ডে যে শান্তিৰ নামত চুক্তি কৰিলে সেই কথাটো চবেই আদৰি লৈছে। কিন্তু বাকী যিবিলাক দফা লিখা আছে, যিবিলাক চুক্তি কৰা আছে, এইবিলাক জিৰ' বুলি কৈছোঁ। বাকী একো নাই। মই কৈ আছোঁ না, এই চুক্তিত অকল বড়োসকলৰ নিৰাপত্তাৰ কথা লিখা আছে, বেলেগ জাতি জনগোষ্ঠীৰ নিৰাপত্তাৰ কথা উল্লেখ নাই। তো তেতিয়া আমি বড়ো জাতিটো ধ্বংস হ'ব এনেকুৱা হ'লে। এই বিটিচি অঞ্চলত অকল বড়ো নাই, চব জাতি জনগোষ্ঠী আছে। সকলোকে আদৰি লৈ এই চুক্তিটো ক'ব লাগিছিল। সকলোকে সমান অধিকাৰ দি পেলাই এই চুক্তিটো কৰিব লাগিছিল। আমাৰ বিটিচি চুক্তিত এনেকুৱা নাই, অকল বড়োৰ কথা লিখা নাই। বড়োৰ লগতে ইহঁতৰ যিটো অধিকাৰ, জীয়াই থকাৰ অধিকাৰ সমানেই থাকিব। কিন্তু এই বিটিআৰ চুক্তিত আমাৰ বড়োসকলৰ বাদে বেলেগ জাতিৰ উল্লেখ নাই। আমাৰ বড়োসকলৰ যিটো নিৰাপত্তাৰ কথা কৈছে, এইবিলাক কথা লিখা আছে বড়োসকলৰ, কিন্তু বেলেগ জাতি জনগোষ্ঠীৰ কথা লিখা হোৱা নাই। এই কাৰণে কৈছোঁ মই, এই চুক্তিৰ দ্বাৰাতে আমি বড়ো জাতিৰ ধ্বংসহে হ'ব। অকল বড়ো নাইতো, ইয়াত চব জাতিকে লৈ পেলাই এই বিটিচি। আৰু বিটিচি চুক্তিত আমি
সব জাতি জনগোষ্ঠীৰ লগত আলোচনা কৰিহে BTC চুক্তি কৰিব পাৰিছে। ASU লগত আলোচনা কৰিছে, বেংগলী ফেডাৰেশ্যনৰ লগত আলোচনা কৰিছে, কোচ ৰাজবংশী সন্মিলনীৰ লগত কথা পাতিছে, নাথ যোগীৰ লগত কথা পাতিছোঁ, গোৰ্খাৰ লগত কথা পাতিছোঁ, তেনেকুৱা আদিবাসী RMC এইবিলাক সংগঠনৰ লগত আলোচনা কৰিহে আমি এই BTC চুক্তিটো কৰিব পাৰিছোঁ। ইহঁতে অবজেকশ্যন কৰিলে হয়, BTC চুক্তি নহ'লে হয়। কিন্তু আজি প্ৰমোদ বৰাই BTR চুক্তি হোৱা আগত কাৰ লগত আলোচনা কৰিছিল? কাৰো লগত আলোচনা কৰা নাই। আজি NDP 4টা ভোটো এই চুক্তিৰ বিষয়লৈ 2 ঘণ্টামান আগতহে গম পাইছে। 2 ঘণ্টামান আগতহে গম পাইছে। 2 ঘণ্টাত কি কৰিব পাৰিব? শান্তিৰ নামত চুক্তি কৰিলে NDP 4টা ভোটে, সেইটো আমি ৱেলকাম কৰিছোঁ। অকল মই নহয়, চব সংগঠনে ভাল পাইছে। ৰেকৰ্ড দেখাওকচোন BTR চুক্তি ভাল হৈছে বুলি। কেতিয়া কৈছোঁ মই? দেখাওকচোন। মই কৈছে BTR চুক্তিত মানে এই NDP BTR বুলি কোৱা নাই মই। এই চুক্তিত NDP 4টা ভোটে শান্তিৰ নামত যিটো চুক্তি কৰিছে, এইটো খুব ভাল হৈছে, আমি ৱেলকাম জনাইছোঁ। বাকী জিৰ'। কেতিয়া BTR চুক্তি ভাল বুলি কৈছে আমি? ৰেকৰ্ড দেখাওকচোন মোক। কোনে বদলে? মই কৈছে ৰেকৰ্ড দেখাওক। মই কোৱাত কথা নাকি এইবিলাক? মই কৈছে ৰেকৰ্ড দেখাওক। BTRটো বদলেন হ'ব বুলি কেতিয়াবা কৈছে নেকি? ৰেকৰ্ড দেখাওকচোন। পাৰে নাকি? BTR চুক্তি দি বড়ো জাতিয়ে ধ্বংসহে হ'ব বুলি মই কৈ আছোঁ। এই দফাটো অকল বড়োসকলৰ কাৰণে নিৰাপত্তা বহুত ভালকৈ লিখা আছে। বড়োসকলে ইয়াত সুৰক্ষিত হ'ব, বড়োসকলৰ পূৰা নিৰাপত্তাৰ কথা, মাটিৰ অধিকাৰ, কিবাৰ অধিকাৰ, এইবিলাক চব লিখা আছে। কিন্তু বেলেগ জাতিৰ মেনশ্যন নাই। ইয়াৰ কাৰণে কৈছোঁ মই, এইটো ঠিক হোৱা নাই। বেলেগ জাতিকো মেনশ্যন কৰি পেলাই এই চুক্তিটো হ'ব লাগিছিল। বহুত জাতি জনগোষ্ঠী আছে না, খালি বড়ো নাকি ইয়াত? মই কি কৈছে আৰু কি ভৱিষ্যত থাকিব? মই এইটো ইমপ্লিমেণ্ট নকৰে। ইমপ্লিমেণ্ট কৰা যিসকল চুক্তিকাৰী ইহঁতে ইমপ্লিমেণ্ট কৰিব। মইতো চুক্তিকাৰী নহয় না। যদি আপুনি শাসনত আহে, কাম কৰিব লগা বহুত আছে। মই চুক্তিকাৰী হ'লে ইমপ্লিমেণ্ট কৰিলে হয়। মইতো চুক্তিকাৰী নহয়। হা, মই চুক্তিকাৰী নহয়, ইয়াৰ দায়িত্ব মোৰ লগত নাই। আজি 6 মাহ হৈ গ'ল, একো নাই। আপোনালোকে সাংবাদিক হয় ইমান ভালকৈ কি স্বাক্ষৰটো কি কয়? স্বাক্ষৰ মানে চুক্তি কৰা। মইতো উইটনেছ, যেনেকৈ আমাৰ আসামৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া উইটনেছ হিচাপে সহি কৰিছে, হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া উইটনেছ হিচাপে সহি কৰিছে, ময়ো উইটনেছ হিচাপে সহি কৰিছোঁ। এইটোহে আপোনালোকে যে এনেকুৱা চুক্তি হৈছে, ইয়াৰ স্বাক্ষৰ আমি উইটনেছ ঠগাব নোৱাৰে আৰু। নাই, এইটো মোক আমি BPF দলৰ পৰা কেতিয়াও কোৱা নাছিলে। BTC নিৰ্বাচনটো আমি একেলগে মিলি পেলাই খেলিব লাগিছিল, কিন্তু ৰঞ্জিত দাস ডাঙৰীয়া আৰু কিছুমান কেইজনমান BJP নেতাই বহুত কৈছে যে এইবাৰ BTC নিৰ্বাচনত BJPয়ে অকলে খেলিব, কাৰো লগত মিত্ৰতা নাই। মইতো কোৱা নাই, ইহঁতেহে কৈ আছে, মই কোৱা নাই। তো এই হিচাপত আমি এতিয়া অকলে BPFয়ে খেলিব। BTCটো যাব দে, ইয়াৰ কথা পিছত ক'ব। 21ৰ কথাটো আসনটো 40টা পাব লাগে। 40টা পাব লাগে। BTC ৰাজনৈতিক প্ৰেক্ষাপটটো চলি আছে ইয়াত, ইলেকশ্যন হোৱা নাই। কিন্তু কৈছোঁ আমাৰ BTC নিৰ্বাচনটো শেষ হওক, শেষ হৈ পেলাই আমাক চৰকাৰ বনাব দিয়ক। ইয়াৰ পিছত আমি চিন্তা কৰিম 2021ৰ এছেম্বলি ইলেকশ্যনত কাৰ লগত থাকিব লাগে নালাগে, এইটো পিছৰ কথা। এতিয়া আমাৰ BTC নিৰ্বাচনে হোৱা নাই, ষ্টেটৰ কথা মই একো নকওঁ এতিয়া। BJPয়ে কিমান আসন পাব বুলি? এয়া BTC BJPয়ে 0।
UPPL স্যার UPPL 0 40টা to 40টা আমি পাম গণসুৰক্ষা পাৰ্টি 0 UPPL 0 BJP 0 0 সব কোনোবা হয়তো ইণ্ডিপেণ্ডেণ্ট জিকিব পাৰে কিন্তু পাৰ্টি হিচাপে UPPL 0 BJP 0 কংগ্ৰেছো 0 UDF 0 ইউপিপিএলে কৈছে যে গণসুৰক্ষা পাৰ্টিৰ লগত BPF অলপ বুজাবুজি আছে কি ক'ব এইবিলাক কোনোবা বিশ্বাস কৰিব লাগে মই হীৰা চৰণীয়াৰ লগত মিলি পেলাই কাম কৰা মানুহ হা মই হীৰা চৰণীয়াৰ লগত মিলি পেলাই কাম কৰা মানুহ কোনোবা ক'লে বিশ্বাস কৰিব লাগে ইহঁতেহে ভিতৰে এতিয়াতো খোলাখুলি হোৱা নাই কিন্তু এইফালে প্ৰমোদ বড়ো আৰু বিজেপিৰ ভিতৰত নহয় এইটো খোলাখুলিহে হোৱা নাই পূৰা আণ্ডাৰষ্টেণ্ডিং আছে মোৰ লগতো নাই এতিয়া ৰঞ্জিত দাস কোৱা মই কিয় বা বেয়া পাইছে ৰঞ্জিত দাস ডাঙৰীয়াই BPF থাকিলে কিবা হয় মই নাজানো মুঠতে ৰঞ্জিত দাস ডাঙৰীয়া আৰু কেইজনমান কিবা MP MLA এইবিলাক কৈ আছে যে এইবাৰ BTCত BJPয়ে চৰকাৰ বনাব কেনেকৈ চৰকাৰ বনাব এইবিলাক নিৰ্বাচনৰ পিছত কম বহুত কথা আছে দে হ'ব নিযুক্তি সম্পৰ্কে এইটো এই চাকৰিৰ কথাটো হয় ছাৰ চাকৰিৰ কথাটো থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডটো BTCয়ে নিজাববীয়া দিব পাৰে ইয়াত কাৰো কিবা চেঞ্চন ল'ব নালাগে বা কাৰো লাইচেঞ্চ ল'ব নালাগে এইটো কনষ্টিটিউচনেল যিহেতু থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেড চাকৰিটো ইলিগেল বুলি কৈছে এইটো মিছা কথা ইলিগেল নহয় ইলিগেল কোনটো কয় এই মানুহটো মেট্ৰিক পাছ কিন্তু চাৰ্টিফিকেট নকল দি পেলাই MA পাছ নকল দি পেলাই চাকৰি দিছে এইবিলাকটোহে ইলিগেল বুলি ক'ব যি মানুহে মেট্ৰিকহে পাছ এই মানুহক আমি BA পাছ বুলি থাৰ্ড গ্ৰেড চাকৰি দিছে এইবিলাকটোহে ইলিগেল বুলি কয় যোনে মেট্ৰিক পাছ ফ'ৰ্থ গ্ৰেড পাব লাগে সেই মেট্ৰিক পাছত ফ'ৰ্থ গ্ৰেডে যোনে গ্ৰেজুৱেট বা MA MSc পঢ়ি পেলাই থাৰ্ড গ্ৰেড পাইছে এইবিলাক লিগেল আমি নকল চাৰ্টিফিকেট দি পেলাই চাকৰি দিয়া নাই কাকো নকল চাৰ্টিফিকেট দি পেলাই চাকৰি দিয়া নাই আমি যদি নকল চাৰ্টিফিকেট দি পেলাই চাকৰি দিছে তেতিয়াহ'লে এইটো ইলিগেল হ'লে হয় আমাৰ যিবিলাকে চাকৰি লৈছে জেনুইন চাৰ্টিফিকেট দিছে মেট্ৰিক পাছ হ'লে মেট্ৰিক পাছ BA পাছ হ'লে BA পাছ MA পাছ হ'লে MA পাছ खौरांखौ दैथायहरदों तामुलपुरनिफ्राय सुक्रान्त बर'।